নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো এমএস ৰিডলছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আজি আমি প্ৰথমে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আমি আগৰ ভিডিঅ'টিত আপোনালোকক এইটো মেথছ পাজল কৰিবলৈ দিছিলো এইটো মেথছ পাজলৰ শুদ্ধ উত্তৰ হৈছে 15 আমাক বহুত বন্ধু-বান্ধৱে শুদ্ধ উত্তৰ প্ৰেৰণ কৰিছে তেওঁলোক ক্ৰমে চিন্তু তালুকদাৰ জিতুমণি ঠাকুৰীয়া পাপৰি পাঠক অনুস্মিতা ডেকা অনিশ দাস অসমীয়া গিৰি ৰাহুল ষ্টুডিঅ' অনলি ফৰ ভিডিঅ' ৰমজান ব্ৰজেন বৰ্মন আৰু শিখাশ্ৰী তালুকদাৰ আপোনালোক সকলোকে আমি বহুত শুভকামনা জ্ঞাপন কৰিছোঁ লগতে আগন্তুক ভিডিঅ'সমূহত আমাৰ লগত জড়িত থাকিব বুলি আশা ৰাখিছোঁ আজি আমি আপোনালোকৰ বাবে এটি ধুনীয়া প্ৰহেলিকা লৈ আহিছোঁ আপোনালোকে প্ৰহেলিকাটো চাওক আৰু কমেণ্ট কৰি নিশ্চয় জনাব এই প্ৰহেলিকাটো আপোনালোকৰ কেনেকুৱা লাগে তেনেহ'লে অধিক সময় অপব্যয় নকৰি আমি প্ৰহেলিকাটোলৈ আগবাঢ়ো এখন গাঁৱত তিনিজন ফল বেপাৰী আছিল তেওঁলোক ক্ৰমে হৰেণ কমল আৰু ৰাজু তেওঁলোকে প্ৰতিদিনে ৰাতিপুৱা ফল বিক্ৰী কৰিবলৈ বজাৰলৈ যায় তেওঁলোকৰ ফলৰ প্ৰাচীবোৰত 30টাতকৈ অধিক ফল নধৰে গাঁৱৰ পৰা বজাৰলৈ যাওঁতে পুলিচৰ 30টা চেকপোষ্ট আছে আৰু প্ৰতিটো চেকপোষ্টত এজনকৈ পুলিচ আছে প্ৰতিটো চেকপোষ্ট পাৰ হোৱাৰ বাবে তেওঁলোকে প্ৰতিজন পুলিচক এটাকৈ ফল দিব লাগে এনেদৰে প্ৰতিটো চেকপোষ্টত এটাকৈ ফল দিলে 30টা চেকপোষ্টত 30টাকৈ ফল দিব লাগিব তেনেহলে ফল বিক্ৰেতাৰ তাত বজাৰলৈ যোৱালৈকে এটাও ফল নাবাচিব কিন্তু সকলোবোৰ অফিচাৰক ফল দিয়াৰ পাছত ৰাজুৰ হাতত কেইটামান ফল ৰৈ যায় এতিয়া আপোনালোকে ক'ব লাগিব ৰাজুৰ হাতত কেইটা ফল ৰৈ যায় আপোনালোকৰ হাতত 15 ছেকেণ্ড সময় আছে যদি অধিক সময় লাগে তেনেহলে ভিডিঅ'টি পজ কৰিব পাৰে যদি আপোনালোকে সমাধানটি উলিয়াব পাৰিছে তেনেহলে কমেন্ট কৰি নিশ্চয় জনাব ৰাজুৰ হাতত 25টা ফল ৰৈ যাব কিন্তু কেনেকৈ বলকচোন চাও তিনিওজনে 10টা চেকপোষ্ট অতিক্ৰম কৰাৰ পাছত তেওঁলোকৰ হাতত 20টাকৈ ফল থাকিব তেতিয়া হৰেণৰ হাতত থকা 20টা ফল কমল আৰু ৰাজুক 10টাকৈ ভগাই দিব তেতিয়া কমল আৰু ৰাজুৰ হাতত 30টাকৈ ফল থাকিব আৰু হৰেণৰ হাতত এটাও ফল নাথাকিব আকৌ তেওঁলোকে যেতিয়া 15টা চেকপোষ্ট অতিক্ৰম কৰিব তেতিয়া কমল আৰু ৰাজুৰ হাতত 15টাকৈ ফল থাকিব তেতিয়া কমলৰ হাতত থকা 15টা ফল ৰাজুক দিব আৰু ৰাজুৰ হাতত 30টা ফল হ'ব আৰু কমলৰ হাতত এটা ফল নাথাকিব আৰু আগত থকা 5টা চেকপোষ্টত ৰাজুৱে 5টা ফল দিব তেতিয়া ৰাজুৰ হাতত 30 - 5 থাকিব 25টা এনেদৰে ৰাজুৰ হাতত 25টা ফল ৰৈ যাব আপোনালোকৰ এই প্ৰহেলিকাটো কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আপোনালোকৰ বাবে এইটো মেথছ পাজল যি সকলে শুদ্ধ উত্তৰ দিব পাৰে তেওঁলোকৰ নাম আমি অহা ভিডিঅ'টিত উল্লেখ কৰিম আৰু আপোনালোকক কেনে ধৰণৰ প্ৰহেলিকা লাগে কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকৰ অনুৰোধ অনুযায়ী আমি প্ৰহেলিকা আনিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ লৈছো বিদায় অহা ভিডিঅ'টিত লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম